हेलो फ्रेंड्स আপোনালোকক মোৰ চেনেল টেকনিক্যাল দেৱালৈ স্বাগতম। এই ভিডিঅ'টিৰ সহায়ত আপোনালোকে আপোনাৰ বন্ধু বান্ধৱী গাৰ্লফ্ৰেণ্ডৰ মোবাইলৰ সম্পূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। যেটো ফোন আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বন্ধু বান্ধৱী যেটো ফোন আপুনি হেক কৰিবলৈ বিচাৰিব সেই ফোনটো আপোনাৰ হাতত থাকিব লাগিব কমসে কম 3 মিনিট বা 4 মিনিট মানলৈকে। তেওঁ নজনাকৈ আপুনি কৰিব লাগিব কামটো। ইয়াত আপুনি বেছি একো নাই, এপ এটা ইনষ্টল কৰিব লাগিব যাৰ নাম হৈছে মোবাইল টেকাৰ ফ্ৰী। সেই এপটো পাবলৈ কি কৰিব লাগিব মই ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ যাম, ভালকৈ চাই দিব। প্ৰথমতে আপোনালোকে এটা ৱেব ব্ৰাউজাৰলৈ যাব লাগিব। ৱেব ব্ৰাউজাৰত গৈ গুগলত চাৰ্চ কৰিব লাগিব মোবাইল টেকাৰ ফ্ৰী। চাৰ্চ কৰাৰ পিছত ইনষ্টল দ্য এপ্লিকেশ্যন এনেদৰে এখন পেজ ওলাব। এই পেজত ইনষ্টল দ্য এপ্লিকেশ্যন ফ্ৰী ইয়াত বুটামত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ডাউনলোড দ্য এপ এনেকৈ ওলাব এখন। তাৰপিছত ডাউনলোড দ্য এপত ক্লিক কৰি দিব। তাৰপিছত আহিব ডাউনলোড মোবাইল টেকাৰ ফ্ৰী APK, ইয়াত ক্লিক কৰি দিব। ইয়াত আই এগ্ৰি উইথ দ্য টাৰ্মছ অফ ইউজ প্ৰাইভেচি এণ্ড পলিচি, ইয়াত এগ্ৰি কৰি দিব। তাৰপিছত আপুনি ডাউনলোড কৰি দিব। এয়া চাওক ডাউনলোড হৈ আছে এপটো ডাউনলোড হোৱাৰ লগে লগে তাক ইনষ্টল কৰি দিব। ইনষ্টল হৈ আছে। ইনষ্টল হৈ গ'ল। ইনষ্টল হোৱাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত কিছুমান পাৰ্মিশ্যন খুজিব পাৰিব, একচেপ্ট কৰি দিব। ক্ৰিয়েট এন একাউণ্ট লগ ইন এনেকৈ দুটা হেৰি পাব, এনেকৈ দুটা ওলাব। ক্ৰিয়েট এন একাউণ্ট কৰিব যিহেতু আপোনালোকে নতুন। ক্ৰিয়েট এন একাউণ্ট কৰিবলৈ যাওঁতে আপোনাক কিছুমান পাৰ্মিশ্যন খোজা হ'ব। এইবোৰ চব আপোনালোকে এলাউ কৰি দিব লাগিব, চব এলাউ কৰিব লাগিব। এনেধৰণে চব এলাউ কৰি থাকিব লাগিব। ৱাইফাই, এইটো এই এপ্লিকেশ্যনটো ৱাইফাই নামত থাকিব, এইটো কাৰণে ৱাইফাই। চব এইবোৰ পাৰ্মিশ্যনবোৰ এটা এটাকৈ। ইয়াত প্ৰথমতে যাব লাগিব select service, select security service enable it। এতিয়া গৈ মই কৰি দিম select security service enable it। এতিয়া চাব হৈ যাব। স্ক্ৰীন কেপচাৰ পাৰ্মিশ্যন গো কৰি দিলে, ডোণ্ট শ্ব' এগেইন কৰি দিলে। ডাটা ইয়াত যোৱাৰ পিছত ইয়াত কৈছে ৱাইফাই এণ্ড আনেবল ইট। ৱাইফাইটো চিলেক্ট কৰিব কৈছে, তাৰপৰা ইয়াত আনেবল কৰি দিব কৰি দিলোঁ। এতিয়া দেখিব হৈ গ'ল সেইটো পাৰ্মিশ্যন। এক্টিভেট লোকেশ্যন হৈ গ'ল। ডোণ্ট অপ্টিমাইজ বেটেৰী ইউজেছ হৈ গ'ল। নেক্সট কৰি দিব লাগিব। নেক্সট কৰি দিলোঁ। নেক্সট কৰাৰ পিছত ইমেইল এড্ৰেছ এটা দিব লাগে। মই ইমেইল দি দিছোঁ এটা। ফোনত পৰা চাব বিচাৰিব যোনটো আপোনাৰ ফোন, যোনটো ফোন লৈ আপুনি যাৰ ফোনত এই এপটো ইনষ্টল কৰিছিলে তাৰ ফোনটো হেণ্ডেল কৰিব পাৰিব। তালৈ সেইটো কৰিবলৈ আপুনি এটা ব্ৰাউজাৰলৈ যাব লাগিব। ধৰি লওক এইটো ব্ৰাউজাৰত গুগললৈ যাব লাগিব। গুগলত যোৱাৰ পাছত গুগলত লিখিব লাগিব চেম একেটা লিখিব লাগিব মোবাইল টেকাৰ ফ্ৰী। মোবাইল টেকাৰ ফ্ৰীত গৈ ইয়াত লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত এয়া এনেকৈ লগ ইন পাব আপোনালোকে। লগ ইনত গৈ চাইন ইন কৰিব লাগিব। চাইন ইন হোৱাৰ পিছত আপুনি এনেধৰণে অনলাইন ষ্টেটাছ, বেটেৰী কিমান % আছে, ক'ত আছে,
বাকী মেছেজ কাৰ লগত কৰিছে, MMS কাৰ লগত কৰিছে, বাকী ৰিপ্লাই দিছে, কোনে কল কৰিছে, লোকেশ্যন ক'ত ক'ত আজি ঘূৰিলে, ফটো কিমান মাৰিলে, এপ কেইটা ইনষ্টল কৰিলে, কেলেণ্ডাৰ, কণ্টেক্ট, ছাইট, ৱেবছাইট, ক্লিপবৰ্ড, স্ক্ৰীনশ্বট, ইনষ্টেণ্ট মেছেজ। ইয়াত ইনষ্টেণ্ট মেছেজত আপোনালোকে হোৱাটছআপ, ফেচবুক, হোৱাটছআপ এইবোৰ সকলো জিমেইল চব চাব পাৰিব। তেওঁ সম্পূৰ্ণ ফোনটো আপুনি হেণ্ডেল কৰিব পাৰিব। ইয়াৰ পাছত আৰু ৰিম'ট কণ্ট্ৰল বুলি এটা পাব। ৰিম'ট কণ্ট্ৰলত আপুনি দেখিব ৰিম'ট কণ্ট্ৰলত ফ্ৰণ্ট পিকচাৰ, ফ্ৰণ্ট কেমেৰাৰ পৰা এটা ফটো তুলি ল'ব পাৰিব, বেক কেমেৰাৰ পৰাও তুলি ল'ব পাৰিব। সেইজন ব্যক্তিয়ে গম নোপোৱাকৈ আপুনি ফটোটো তুলিব পাৰিব। MP3 ৰেকৰ্ড কৰিব পাৰিব, তেওঁ কি কথা পাতি আছে, ওচৰৰ কাৰ লগত কি কথা পাতি থাকে, সকলোখিনি ৰেকৰ্ড কৰিব পাৰিব। ইয়াতো মেছেজ পঠিয়াব পাৰিব বেলেগ নম্বৰলৈ, ভইচ মেছেজ পঠিয়াব পাৰিব। ইয়াত আপুনি নম্বৰটো দি, কাৰোবাৰ নম্বৰ এটা দি, ছাপ'জ যালৈ পঠিয়াব বিচাৰিব সেই নম্বৰৰ পৰা মেছেজ পঠিয়াই দিব পাৰিব। ইয়াত লিখি পঠাই দিব পাৰিব। এপ্লিকেশ্যন হাইড কৰিব পাৰিব, ৱাইফাই আনেবল ডিচেবল কৰিব পাৰিব, স্ক্ৰীনশ্বট ল'ব পাৰিব, কেমেৰাটো বন্ধ কৰি দিব পাৰিব। এনেধৰণে ৰিম'ট কণ্ট্ৰলত বহুতখিনি। ইয়াৰ বাদেও বহুত ফিচাৰ্ছ আছে। ইয়াত লাইভ ভিউইঙত আপুনি ভিডিঅ' লাইভ ফ্ৰণ্ট কেমেৰা বা বেক কেমেৰাই দি লাইভ এতিয়া ফোনটোৰ আগত কি হৈ আছে কি নহয় আপুনি সকলো চাই থাকিব পাৰিব। অডিঅ' চাই থাকিব, স্ক্ৰীনশ্বট ল'ব পাৰিব। স্ক্ৰীনশ্বট মানে ফোনটোত তেওঁ কি টিপি আছে সেইটোও আপুনি চাব পাৰিব। ইয়াৰ পাছত আছে আপোনাৰ ফাইল এক্সপ্ল'ৰাৰ, ফাইলবোৰ আপুনি লোকেশ্যন চাব পাৰিব, SMS নম্বৰ ব্লক কৰিব পাৰিব। সকলো ধৰণৰ এনেধৰণে আপুনি কাৰোবাৰ ফোন এটা হেক কৰিবলৈ। এই ভিডিঅ'টো মাত্ৰ এডুকেশ্যন পাৰপাছৰ কাৰণে বনোৱা হৈছে। ইয়াৰ দ্বাৰা যদি কোনোবা ব্যক্তিয়ে কোনো অসৎ কাৰ্য সম্পাদন কৰে তেনেহ'লে মই দায়ী নহয়।